তো হেই গাইজ ওয়েলকাম ব্যাক টু আওয়ার ইউটিউব চ্যানেল। আশা কৰো আপোনালোকে ভালে আছে, আমিও ভালে আছোঁ। তো কালিও ভিডিঅ' কৰা হোৱা নাই, কালিও মানে অলপ গিবজি আছিল, গম পাব বাৰু পিছত কি গিবজি আছিল, মানে টাইম পোৱা নাছিলোঁ। তো হ'ল আজি ভাবিলোঁ ভিডিঅ'টো কৰোঁ। তাতে হ'ল আজি আমাৰ নিৰামিষ ভাঙিব, মানে আজি আমাৰ মাছ মুখত দিয়া। তো কি বনাওঁ চাই থাকিব পাৰোঁ। তো মোৰ গোটেই কাম হোৱা নাই, কাম আছে বাকী। তো লগ পাইছোঁ গোটেই কাম চাম কৰি কেনে বনোৱাৰ টাইমত। জিৰাৰ গুড়া, ধনিয়া গুড়া, চিকেন এইটো আগতে মেৰিনেট কৰি কিনে থৈ দিব অলপ দেৰি। এইটো হ'ল দৈ, ঠিক আছে, মিঠা দৈ। টেঙা দৈ দিলে নহয়। আৰু বেলেগ মছলা দিয়া নাই না, অকল হলদি, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া আৰু দৈ, নিমখ দিয়া হ'ব পিছত। এইটো আগত মেৰিনেট কৰিব লাগিব, মেৰিনেট কৰি কিনে থৈ দিব লাগিব, ঠিক আছে। বাকী আইটেমবিলাক পিছত যোগাৰ কৰোঁতে মানে এইটো মোটামুটি 10-15 মিনিট মেৰিনেট থাকিব লাগে, তাৰমানে দৈগিলা চিকেনটোৰ লগত পূৰা মাখি যায় যাতে। অ'কে, আলু চালু নিদিয়া? ন আলু। দৈটো কিন্তু ভাল দৈ হ'ব লাগিব, বেলেগ কম দামী দৈ আনিলে নহ'ব, মানে দৈটো পিয়ৰ দৈ হ'ব লাগিব। এইটো কিমান দি যায় পেকেটৰ দৈটো অলপ বেলেগ থাকে। হলদিটো কিন্তু একদম কম, ঠিক আছে। মানে সোৱাদৰ কাৰণে হলদি আৰু প্লাছ কালাৰটো অকণমান কালাৰটো ফ্ৰেড হ'ব কাৰণে, মানে অলপ হালধীয়া হ'ব কাৰণে খালি এইটো। এনেই যেতিয়া চিকেনটো বনিব বগা বগাই থাকিব। এইটো বেছিভাগ ভাপত বনালে বঢ়িয়া লাগে, একদম মাংসখিনি এনেকৈ কিনে বেল্টাই দিলে পূৰা বেল্টি যাব। ইয়াতে ভাপত বনালে এতিয়া নহ'ব, বৰ্তমান দেৰি হৈ আছে, ঠিক আছে। মছলাটো এনেকুৱা হ'ব লাগিব পূৰা একদম এনেকুৱা, ঠিক আছে। হৈ গ'ল। এইটোক এতিয়া কভাৰ কৰি পেলাই পূৰা একদম হাৱা চাৱা যাতে নোলায়, কভাৰ কৰি কিনে 10-15 মিনিট ৰাখি দিলে ভাল। তো সেই গাইজ মোৰ গা পা ধোৱা হৈ গ'ল, গোটেই কাপোৰো ধোৱা হৈ গৈছে, এইফালে গোটেই মেলি দিছোঁ, দূৰ হৈছে মেলাত। তো বলক ভাতটো খাই লওঁ, কিয় আপাকৰ লগত ভাত খুৱাব আছে। এই মাত্ৰই টোপনিৰ পৰা উঠিছে। তো ৰাহুলৰ চব বনোৱা হৈ গ'ল, দালি আছে, পকৰা আছে, বেঙেনাৰ পকৰা, মানে বেঙেনাৰ চপ, আৰু মাছৰ চব্জি আছে আৰু মাংস আছে। তো বলক ভাতটো খাই লওঁ বেছি দেৰি নকৰি কিনে। আৰু আপাও আজি বহুত দিনৰ পিছত মাংস খাব আজি, তাৰো ফেভৰেট মাংস হয়, তাৰ পাপাৰো ফেভৰেট মাংস হয়। তো বলক ভাতটো খাই লওঁ, ভাত চাত খাই কিনে আকৌ লগ পাইছোঁ, মানে ভাতৰ কাঁহীতে লগ পাইছোঁ। তো বলক তো গাইজ চাব পাৰে আজি বেঙেনাৰ পকৰা, এই মাংসৰ আধা ৰেচিপি দেখুৱাই নহ'ল, বেলেগ দিনা দেখাই দিম বাৰু। জল্দি কৰিছে সি, আৰু মই কিবা বেলেগ কাম কৰি আছিলোঁ। তো এইফালে ভাত চাত বাঢ়ি লৈছোঁ, আৰু এইফালে তো খাই লৈছোঁ। কেনে লাগিছে মাংসটো খাই কিনে? এনেকুৱা লাগছে বছৰ ধৰি খোৱা নাই। আমাৰ 13 দিনৰ নিৰামিষ আছিলে, কৈছিলোঁ কিন্তু এনেকুৱা লাগছে না বছৰ ধৰি পেলাই খোৱা নাই নেকি, এনেকুৱা হৈছে না। পিঁয়াজ আজি কেইটা লৈছা পিঁয়াজ খাবৰ কাৰণে? আজি 3টা পিঁয়াজ লৈছোঁ। বাপৰে, এইকেইদিন সদায় পিঁয়াজ খাবানে? এতিয়া এই 13 দিনৰ পৰা সেইটো বদলা কৰিব, এটা সদায় 3টা-2টা খাব লাগিব, হৈ যাব 2-3 দিনতে বদলা পুৰা। আচ্ছা, তো মাংসটো খাই ভালে লাগছে আজি? মানে মাংসটো ভাল খাই লাগছে, এয়া ভাল কৰি আছে সি। এইয়া আমাৰ একফালে দালিও আছে, দালিটো বাৰু ধৰা নাই, আৰু এইফালে মাছৰ চব্জি আছে। তো বলক ভাতটো খাই লওঁ। তো গাইছ এইফালে আবেলিৰ কাৰণে চাহ লৈ আনিছোঁ, আপাৰ অলপ গাখীৰ লৈ আনিছোঁ। ইয়াক খানা খুৱাইছোঁ, কিন্তু চাহৰ লগত ইয়াকো মানে কিবা এটা খুৱাব লাগে, মানে অভ্যাস হৈ গৈছে। তেতিয়া আৰু ভিডিঅ' কৰা নহ'ল, কিয় আপা একদম পাগাত পূৰা বিস্কুট পেলাই কিনে গোটেই গায়ে মূৰে খানি কেনে একদম পূৰা লেতেৰা হৈ গৈছিল। তো আৰু ভিডিঅ' কৰিব পৰা নাই, আৰু পূৰা খেলি আছে। ৰাহুল আহি পাইছে ৰাতি, হ'লে আৰু 12টামান বাজি নাই, 11:30 বাজে। তো হ'ল বাকী চব্জিটো একো বনাব লগা হোৱাই নাই, অকল ভাত বনাইছোঁ আৰু বেঙেনাৰ চপ কেইটামান বনাম, বাছ এইখিনিয়ে। কিয় দুপৰীয়াৰ মাংস, মাছৰ চব্জি, দালিটো একদমেই ধৰাই নাছিলোঁ, দালি আছেই। তো হ'ল বলক ভাতটো খাই লওঁ, ভাত চাত খাই কেনে একদম টোপনি মাৰোঁ আৰু শুনো বাই বাই ক'বা। তো শুনো বাই বাই ক'বা, কি ধুনীয়াকৈ বাই বাই কৈছিল, ভিডিঅ'টো দিলে থাকি চাই আদিকে শুনো কওঁতে বাই বাই। শুনো ক বাই বাই ক, শুনো বাই বাই ক, শুনো বাই বাই ক, বাই বাই, বাই বাই দে, বাই বাই দে, বাই বাই দে, বাই বাই দে। সি বাই নেদে মানে, আৰু তাৰ বাপেকৰ লগতে খেলি। তো ভিডিঅ'টো আৰু দীঘল নকৰোঁ, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম এটা ভিডিঅ'লৈ, তেতিয়ালৈকে বাই বাই।